হাই হেল্ল' গুড মৰ্ণিং সুপ্ৰভাত আদাতকি মে গাইজ তো চাই থাকক মই ডাইৰেক্ট চাই আজি একদম বাছ কৰি দিছোঁ আজি কি কৰিব আৰু চাই থাকক আজি মানে এটা সভাত উপস্থিত হ'ব লাগে গতিকে যাওঁ এতিয়া বৰ্তমান তো গৈ আছোঁ গাইজ চাই থাকক ইফালে একেবাৰে আপোনাক এ টু জেড দেখাম মানে কি চাব কি হেৰি হয় কি হয় নহয় চব দেখুৱাম আপোনালোকক সভাত কি খুৱাব খোৱাটো নিশ্চয় খুৱাব টেনশ্যন ল'ব দৰকাৰ নাই তাৰ চব সুবিধা আছে এই ৰেডি হৈছে আৰু চাব পাৰে এইটো আমাৰ গাঁও বিন্দাছ আহিছোঁ গাইজ এতিয়া চাই থাকক এইটোৱে হয় আমাৰ অস্কৰ পথাৰ সভা ইয়াতে আয়োজন কৰা হৈছে মানে মিটিংখন কাৰ্বি সংঘৰ মিটিং এইটোৱে চাই লওক এইটো হৈছে মেইন বস্তু এই দুইটা নহ'লে মানে জিন্দগী বৰবাদ মানে লাগিবই মানে চাই থাকক এইটো মানে হ'ল এতিয়া বৰ্তমান এইফালে হৈছে এইটো কেণ্টিন গাইজ জুম কৰি ৰাখি দিওঁ জুম নহয় এইফালে কেমেৰা নাই তো গাইজ চাব পাৰে বিন্দাছ ইয়াতে মানে আমাৰ অল আছাম ট্ৰাইবেল সংঘৰ মানে ইয়াত সভা এখন অনুষ্ঠিত হৈছে গতিকে ইয়াতে ফটো কটন কৰিব আপোনালোকে চাই থাকক গাইজ বিন্দাছ চাব পাৰে এইফালে হৈছে দোকান আৰু এইফালে ফটো কটন কৰিব বৰ্তমান আপোনালোকে চাই থাকিব পাৰে গাইজ চাওক মানে চবৰো মানে সমষ্টি বেলেগ বেলেগ আছে চব বেলেগ বেলেগ সমষ্টিৰ মানে বেলেগ বেলেগ ফটো কটন কৰিব গাইজ চাই থাকক আমি আহিছোঁ আমাৰ সমষ্টি আছে গাইজ ইয়াতে এই চাব পাৰে কেমেৰা কোৱালিটি ইমান ভাল নহয় গাইজ ফাটি যায় তো আপোনালোকক দেখালোঁ আৰু জুম চুম কৰি পেলাই সভাপতি সম্পাদক এইফালে চাওক আপোনালোকে নিজৰ স্থানত হৈ উপস্থিত হৈ নিজৰ ফ্লেগ উত্তোলনৰ সম্পৰ্কে আগবঢ়াওক প্ৰতি ব্ৰাঞ্চৰ সভাপতি সম্পাদক সভানেত্ৰী সম্পাদিকা আপোনালোকে নিজৰ আহি নিজৰ ব্ৰাঞ্চৰ নামৰ লগত আহি ফ্লেগ উত্তোলন কৰিবৰ বাবে আগবাঢ়িবলৈ অনুৰোধ জনাওঁ তো গাইজ চাই থাকক বিন্দাছ ইয়াতে এতিয়া বৰ্তমান ফটো কটন হ'ব গাইজ চাওক চাওক আমি বৰ্তমান লাহে লাহে গৈ আছোঁ এতিয়া বিভিন্ন জাতিৰ বিভিন্ন সমষ্টিত বিভিন্ন মানে আছে চব ৰাইজ আছে গতিকে চাই থাকক গাইজ
গাইজ বিন্দাস সভাত অনুষ্ঠিত ভক্ত প্ৰাণ ৰাস্তাসকল আহিছে, গতিকে পতাকা উত্তোলন কৰিব এতিয়া, বেছি সময় নাই আৰু তো আপোনালোকে চাই থাকিব। এইটো হৈছে আমাৰ সভাস্থলী, জেণ্টছ লেডিজ এক চাইড আছে, এক চাইড, গতিকে টেনশ্যন ল'ব কথা নাই আৰু গাইজ, চাই থাকক বিন্দাস। এই চাওক গাইজ, এইটো হৈছে লস্কৰ পথাৰ, এইটো লস্কৰ পথাৰ মানে অল আছাম ট্ৰাইবেল সংঘৰ থাৰ্ড মানে এখন সভা অনুষ্ঠিত হৈছেহি। আমি আহিছোঁ বৰ্তমান, চাই থাকক বিন্দাস। ইয়াত পতাকা উত্তোলন হ'ব এইফালে, একদম লেঠাৰি বিন্দাস। এখন হৈছে লস্কৰ পথাৰ। চাই থাকিব পাৰে সকলো জেগাৰ পৰা অহা, সকলো ঠাইৰ সমষ্টিৰ পৰা অহা সভাপতি সভানেত্ৰী আৰু তেওঁৰ সহযোগীসকল আহিছে, চাই থাকিব পাৰে এতিয়া পতাকা উত্তোলনৰ দৃশ্য। সকলো শাখা সমিতিৰ সভাপতিসকলক নিজৰ নিজৰ ফ্লেগ, প্ৰথমে আমাৰ হোজাই জিলাৰ সভাপতি মহোদয়ে প্ৰথম ফ্লেগ হষ্টিং কৰিব। এতিয়া চাব পাৰে গাইজ, আমাৰ কাৰ্যসূচীৰ তালিকাত থকা এতিয়া 2 নম্বৰ কাৰ্যসূচীটো হৈছে বন্তি প্ৰজ্বলন হৈ আছে। থাকক সুন্দৰ দৃশ্য এইবোৰ। দীপিকা বাইদেউ হয়, চাই থাকক। সেইকাৰণে অনুৰোধ জনালোঁ, তাতে অকণমান ছিঙি থৈ দিয়ক। কোনোবাই যদি বন্তি আৰু পুষ্প প্ৰদান কৰিব বিচাৰিছে তেখেতসকলক বন্তি প্ৰদান কৰিব কাৰণে অনুৰোধ জনালোঁ। এনেকৈ আৰু কৈ আছে আৰু এই চাওক গাইজ, বৰষুণৰ বতৰত আমি মানে কি কৰিম, উপায় নাই আৰু, চাই থাকক। এনেকৈ গৈ আছোঁ, সভাখন এতিয়া শেষ হৈছেহি, গতিকে আপোনালোক চাই থাকক আৰু দেখাই থাকিম আপোনালোক কি হয় কি নহয়। গাইজ চাই থাকক, উপায় নাই আৰু। এতিয়া আমি ইয়াত জিৰাও ভাবিছিলোঁ, কিন্তু নিজেও কামগৈ আৰু। এই বৰষুণটো আজি ডিষ্টাৰ্ব দিছিলে, ইমান দিন গাইজ বৰষুণ নাই। আজি কিবা এখন হ'ল, সভা এখন হ'ল, তাতো মানে বৰষুণৰ মানে তাণ্ডৱটো দেখিছেনে আপোনালোকে, চাই থাকক আৰু। এই চাওক গাইজ, গেট চেট ভাঙি গ'ল, চাব পাৰে আপোনালোকে, কি ক'ব আৰু। গেট ভাঙি গ'ল, ৰাস্তা বেয়া। মানে তামাম বৰষুণ দিছে, বহুত ডাঙৰ, মানে সভাখন হৈছিলেহে বৰবাদ হৈ গ'ল মানে চব। তো গাইজ আপোনালোকক পেট গছ দেখাইছোঁ, মানে হুইস্পাৰ আৰু ইফালে মানে এইটো আৰু গম পায় আপোনালোকে হুইস্পাৰ মানে কি। তো দেখাইছোঁ আপোনালোকক পেট গছ, চাই থাকক। এইটো হয় পৰিৱেশন কৰিব শ্ৰীমতী ৰঞ্জিতা হানচেপি আৰু সংগীতবৃন্দ ৰংকেৰ আলনাম ব্ৰাঞ্চৰ তৰফৰ পৰা তেওঁলোকক পৰিৱেশন কৰিবৰ বাবে আহ্বান জনালোঁ। এয়া হৈছে পেট গছ, আপোনালোকে দেখিলে গাইজ।
তো ঠিক আছে, লগ পাম আকৌ অলপ পিছত। স্কিপ নকৰি পেলাই চাই থাকিব আৰু ভিডিঅ'বিলাক। এই গাইজ এতিয়া বৰ্তমান আহি পালোঁ। কিমান চোৱাম আৰু এইবিলাক, মানে এলাহ লাগি গ'ল, আপোনালোকৰো এলাহ লাগি যাব। সেইকাৰণে আৰু একেবাৰে মানে সমাপ্তটো দি দিওঁ বুলি ভাবিছোঁ আৰু। গতিকে আহি পালোঁ, এই চাই লওক পিন্ধা আছে আৰু বৰষুণ চৰষুণ বতৰত। ঠিক আছে, আজিলৈ লগ পাম আকৌ নেক্সট ভিডিঅ'ত।